এনেই ঘৰত গধূলি আমনি পাই আছিলোঁ, তো আমি এটা ওলাই আহিলোঁ ক'ৰবাত চিংৰা চাহ পাওঁ নেকি খাম বা চিকেন পকৰা খাম কলহী। আমনি পাই আছিলোঁ। এখন এম্বুলেঞ্চ কৃষ্ণ, বহুত বেয়া লাগে। এইটো আমি দুৰ্গা মন্দিৰ গৈ গীতানগৰ ৰাস্তাটো আপোনাৰ। মানে এম্বুলেঞ্চ আৰু আমাৰ গুৱাহাটীত কি হয়, আপোনাৰ এম্বুলেঞ্চ থাকিলে ন মানুহে যে 4চকীয়া আছে 4 দিব নোখোজে, মই আগত যাম। আৰে ভাই এম্বুলেঞ্চখন যাব দে, এতিয়া কোনোবা এজন মানুহৰ হয়তো জীৱন প্ৰাণৰ কথা থাকে ন, যাব দিব নোখোজে। মোৰ পইচা আছে, মই আগত যাম। ভাই তেনেকৈ নহয় কিছুমান কথা। ৰাস্তা কাটি আছে কাৰণে হৈছে। আৰু বৰ্তমান মূৰত আছে সেইদিনাখন যে আপোনাক আগৰ ভিতৰত কৰিছিলোঁ এখন, এই ভিতৰত থকা ল'ৰা সেই প্ৰ' ৰাইডাৰটোৱে আছে। কাৰণ মোৰতো অৱস্থাই নাই, গাড়ী চলাব নোৱাৰোঁ যিহেতু। অমুকৰ লগত যাওঁ, তমুকৰ লগত যাওঁ, নিজৰ বাইকখন বেলেগক চলাব দিওঁ। তো যেতিয়া চলাম তেতিয়াবা আপোনালোকে ভাল মটৰ ব্লগিং পাই যাব মোৰ চেনেলটোত। বৰ্তমানখিনিও ভাল, জানিব লগা বহুতখিনি। এখন ভাই যাব দে, ভাই যাব দে এম্বুলেঞ্চখন, কি কৰি আছ? আগৰ বলেৰ'খন যাব দিয়া নাই। ভাল মানুহ, নাই মই এনেই গালি পাৰিলোঁ, ভাল মানুহ, চাইড দি দিছে, ভাল মানুহ থাকে। আৰে ওচৰতে KGMTখন আছে, তাতে সোমাই দে ভাই, ক'ত লৈ গৈ আছোঁ মানুহজনক। আৰু ট্ৰাফিকত সোমাই দিছে তেখেতে। হয়তো KGMTখন আপোনাৰ ভাল হস্পিটেল, কিন্তু আপোনাৰ প্ৰাইভেটটো বহুতে দেখাব নোখোজে, সেইটোও কাৰণ হ'ব পাৰে। আৰু এইখন ব্ৰিজখন বনাই থৈ দিছে ন, তো বহুত দিগদাৰ হয় ট্ৰাফিকত। ব্ৰিজখন যেতিয়া কমপ্লিট হ'ব তেতিয়াহে মানে হয়তো ট্ৰাফিকখিনি আপোনাৰ বহুতখিনি কম হৈ যাব ট্ৰাফিক, মই ভাবা মতে। এতিয়া ব্ৰিজখন যেতিয়া দেখিছেই চাগে, এইটো আমাৰ জোৰত তিনিআলিৰ ব্ৰিজ বনাই আছে বৰ্তমান। ট্ৰাফিক লাগি গ'ল, গাড়ীখন যাব পৰা নাই। ইছৰাম, তিনিআলি, তো আমি জোৰত তিনিআলি পাই গ'লোঁ বৰ্তমান। এতিয়া ট্ৰাফিক লাগিছে, তো এম্বুলেঞ্চখন আহিব পৰা নাই বৰ্তমান। পিছফালে আছে, আমি স্কুটিখন এতিয়া আমি খহি গ'লোঁ হয় মানে বৰ্তমান। মোৰ আৰু এখন ভাত অৱস্থা নাইকিয়া আহি গ'লে। ভয়ানক গাড়ী পাই ৰাস্তাৰ মাজত, ভয়ানক গাড়ী। এইবোৰৰ কাৰণেতো বেছিকৈ ট্ৰেফিক লাগে। এইবিলাক আপোনাৰ কনষ্ট্ৰাকশ্যনৰ কাম আপোনাৰ ৰাতি কৰিব লাগে, দিন দুপৰীয়া এইবিলাক গাড়ী ওলাবই নালাগে। এই সন্ধিয়া 6টা বজাত গাড়ীখন লাগিছে। ভাবকচোন কি মস্ত গাড়ীখন, এই মস্ত গাড়ীখন, এই মস্ত। অ' দাদা, ক'ৰ মাজত খোজকাঢ়ি আছে হে, উৰি যাব। কাহ হৈছে অলপমান, যোৱাকালি ৰাতি অলপমান ঘৰত যাওঁতে মোৰ দেৰি হ'ল মানে, তো কাহ হৈছে। তো আমি এটা জেগাৰ পৰা আহিলোঁ বাৰু, সেইটো মই ৰিভিল নকৰোঁ। এতিয়া আমি চান্দমাৰি পালোঁ, ঘৰত গৈ আছোঁ। চিধা এই ঘৰত চিনি নাপায় বে, ইয়াতে থাকি ল'ৰা চান্দমাৰি চিনি নাপায়, হেৰি চিনি নাপায়, কেনেকৈ হ'ব এনেকৈ বাবু? হিৰোটো গ'লা জাগাতে এণ্ট্ৰকখন এনেকৈ পিছা যেন, এণ্ট্ৰক নহয়, হায়াবটো চলাই আছে। আবে হিৰো লাহে যা ভাই মেলি গান পাতি কপি কৰিছে ভাল ভাই। ই যিটো পালন দিছে ন গাইজ, মানে বেলেগক দেখা দেখি যিটো পালন দিছে জেগাত, এখন স্কুটি লৈ কেনে মোৰ ফাটি গৈছে, চিৰিয়াছলি মোৰ ফাটি গৈছে। অনুৰাধা, মই আপোনাক যেতিয়াই অনুৰাধাত কওঁৱে যে আপুনি মালিগাঁৱত যাম পাহক নাপাওক, ইয়াতে নিশ্চয় পাব। ধীৰে ভাই, धीरे मेरी पट रही है। किसी को ठोक वोक देगा तो वो हमारा गन मार लेगा भाई। এইবিলাক কিছুমান একদম বকবাছ গাড়ী, বকবাছ। এইখনেতো মোৰ হাতখন ভাঙিছিলে। এইখন মানে কি গাড়ীখন ছেম, গাড়ীখনো ছেম নহয়, গাড়ীখন মডেল ছেম তোমাৰ।
দেখিছে নহয় বনৰাবিলাকে ক'ত ট্ৰাক খোপা সোমাই দিছে সৰু ৰাস্তাটোত কমন চেঞ্চ বোলা বস্তু নাই ননচেঞ্চ পিপলছ ভাই ইজ ব্লগ ভাই গাইজ এইটো ব্লগত অলপ গালিয়া গালি হৈ গ'ল তো বেয়াহে নাপাব মানে মানুহৰ আপোনাৰ চেঞ্চ চালে ন মাথাটো নষ্ট হৈ যায় মেইন কথা ইমান ননচেঞ্চ চালে কেনেকৈ থাকে ओ भाई एन चोट लड़की मर जाएगी भाई धीरे जा तो আমি বিজি উঠাম পাই গ'লো ঠাণ্ডা এটা মানুহ আছে ঠাণ্ডা গাইজ আজি ভিডিঅ' সামৰণি ইয়াতে কৰিছোঁ মানে মই পাৰা নাই ইমান ঠাণ্ডা দিছে তো সামৰণি ইয়াতে কৰি দিছোঁ আজি ভিডিঅ' অহাকালি আকৌ লগ পাম তো যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ গাইজ